আপোনালোকে জানেনে অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন অসমৰ ৰাষ্ট্ৰীয় উদ্যান বৰ্তমান 8খন ৰাষ্ট্ৰীয় উদ্যান মই এটো ক্লাছ 10ৰ কাৰণে এটা মেপ বনাইছো এই মেপৰ এটো হৈছে আমাৰ ৰিভাৰ সিস্টেম মেপ যেটো অসমৰ যে ৰিভাৰ সিস্টেম আছে ৰিভাৰ সিস্টেমৰ মেপ আৰু এইটো হৈছে আমাৰ কি হয় অসমৰ পলিটিক্যাল মেপ আৰু পলিটিক্যাল মেপতে মই দেখুৱাইছো অসমৰ 8খন ৰাষ্ট্ৰীয় উদ্যান যেটো ক্লাছ 10ৰ কাৰণে খুবেই বেছি ইম্পৰ্টেন্ট আৰু ক্লাছ 10ৰ লগতে যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট প্ৰথমে আমি চাম এফালে যে চাও তেতিয়াহলে দিহিং পাটকা ন্যাশনাল পাৰ্ক এটো আকৌ ডিব্ৰুচৈখোৱা ন্যাশনাল পাৰ্ক দুটা পালো অলৰেডি তাৰ পিছত এফালে আছে কাজিৰঙা ন্যাশনাল পাৰ্ক কোত আছে আপোনালোক গমেই পাই আছে এটো হৈছে গোলাঘাট ডিস্ট্ৰিক্ট এটো হৈছে আমাৰ কাৰ্বি আংলং এটো হৈছে আমাৰ শোণিতপুৰ ডিস্ট্ৰিক্ট আৰু নগাঁও ডিস্ট্ৰিক্টৰ মাজ ভাগতে আছে আমাৰ কাজিৰঙা ন্যাশনাল পাৰ্কটো এফালে আছে আমাৰ শোণিতপুৰ ডিস্ট্ৰিক্টৰ একদম বৰ্ডাৰ শোণিতপুৰ আৰু বিশ্বনাথ ডিস্ট্ৰিক্টৰ বৰ্ডাৰত কি আছে আমাৰ নামেৰি ন্যাশনাল পাৰ্ক তাৰ পিছত ওৰাং ন্যাশনাল পাৰ্কটো আছে কোত এটো হৈছে আমাৰ মৰিগাঁও ডিস্ট্ৰিক্ট এটো হৈছে আমাৰ এফালে শোণিতপুৰ এফালে হৈছে ওদালগুৰি আৰু এফালে হৈছে দৰং আৰু এফালে হৈছে নগাঁও ইয়াৰ মাছখনতে আছে আমাৰ কি ওৰাং ন্যাশনাল পাৰ্ক আৰু তাৰ পিছত আৰু এটা ন্যাশনাল পাৰ্ক আছে আমাৰ মানস ন্যাশনাল পাৰ্ক যেটো আমাৰ কি হয় চিৰাং আৰু বাক্সা জিলাৰ মাজ ভাগতে আছে দুটা বৰ্ডাৰ লাইনতে আছে আৰু এইফালে হৈছে আমাৰ ভুটানৰ বৰ্ডাৰ লাইনতে আছে মানস ন্যাশনাল পাৰ্ক আৰু এইফালে আছে আমাৰ ৰায়মানা ন্যাশনাল পাৰ্ক হৈছে আমাৰ 7 নম্বৰ ৰাষ্ট্ৰীয় পাৰ্ক যেটো অনলি কোকৰাঝাৰ জিলাতে অৱস্থিত নতুনকৈ ঘোষিত যিখন ৰাষ্ট্ৰীয় উদ্যান সেইখন হৈছে চিখনা জহলা আৰু এইটো আছে আমাৰ কোকৰাঝাৰ আৰু চিৰাং ডিস্ট্ৰিক্টৰ দুটা ডিস্ট্ৰিক্টৰ মাজ ভাগতে আছে আৰু এটো ভুটানৰ বৰ্ডাৰ লাইনতো আছে এই 8খনে হৈছে আমাৰ নতুনকৈ ঘোষিত ৰাষ্ট্ৰীয় উদ্যান আৰু আগতে কি আছিল 7খন ৰাষ্ট্ৰীয় উদ্যান আছিল এতিয়া বৰ্তমান কি হৈছে 8খন ৰাষ্ট্ৰীয় উদ্যান হৈছে